আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালে আছে আৰু মোৰো ভালেই বাৰু। আৰু আজি মই এটি বিশেষ বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকক। আৰু এয়া দেখিছে নহয়, এয়া হ'ল উৰণীয়া মাকো তাঁতশাল। আৰু আমি সাধাৰণতে গাঁৱলীয়া মানুহবোৰে কওঁ এয়া মেচিন শাল বুলি কওঁ। আৰু কোনোবাই যদি শিকিবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনালোকে নেক্সট বেষ্টত শিকিব পাৰে। আপোনালোকে মোক কমেণ্ট কৰি জনাব কোনে কোনে শিকিব পাৰে, তেতিয়া মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি দি দিব পাৰিম। দেখিছে নহয়, একদম প্ৰথমৰ পৰা শিকোৱা হ'ব। ইয়াত কোনো ফিজ নাই, ফ্ৰীকৈ শিকাব দিছে। আৰু 10টা বজাৰ পৰা 4টা বজালৈকে থাকিব লাগিব খালি, আৰু ক্ষতি কৰিব নোৱাৰিব আপোনালোকে। কাৰোবাৰ যদি শিকিবলৈ মন আছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছে আপোনালোকে 5খন তাঁতৰ শাল আছে মেচিন বহোৱা, আৰু এখন বাহিৰত আছে। আৰু এইখন দেখিছে যে এইখন এখন শাৰী তৈয়াৰ কৰা হৈছে। ইয়াত ONGC লিখা আছে। এই ONGCৰ তৰফৰ পৰাই আমাক এয়া বিনামূলীয়া প্ৰশিক্ষণ দিয়া হৈছে। আৰু শুৱালকুছিৰ পৰা 2জন ছাৰ আহি আমাক শিকাই আছে। আৰু এয়া এখন গামোচা লগোৱা হৈছে, আৰু গামোচাখনৰ সম্পূৰ্ণ কাম হৈছেগৈ। বৰ আৰু হিৰকৰ মাজত অভাৰহিল অলপ বান্ধিবলৈ আছে, তাৰ পৰা ফুল তুলিব পৰা হ'ব। আৰু এই প্ৰশিক্ষণটো হৈছে 45 দিনীয়া, আৰু এই প্ৰশিক্ষণটো এটা গোটত 40জনীকৈ লোৱা হৈছে। ইফালে চল লগাই থৈছে বাইদেউহঁতে ৰাজভঁৰালি এইখনত, আৰু ইফালে পৰ্দাখিনি বৰ তুলি আছে। আৰু এয়া হৈছে তাঁতৰ সঁজুলি ববিন আছে ইয়াত। আৰু এইটো হৈছে ড্ৰাম। এই ড্ৰামটোতে আমি তাঁত বাতি কৰিম। আমি যিদৰে ঘৰত পদূলিত বা চোতালত কৰোঁ, ইয়াত এইটো ড্ৰামত কৰিলে এখন ধুনীয়া দীঘল তাঁত আমি বাতি কৰি উলিয়াব পাৰিম। আৰু এয়া হৈছে আমাৰ জুইশাল। আপোনালোকে দুপৰীয়াৰ বাবে চিন্তা কৰিব নালাগে, দুপৰীয়া চাহ আৰু ভাত ইয়াৰ পৰাই যোগান ধৰা হ'ব। আৰু এইখন আমি ডাইনিং ৰুমত তৈয়াৰ কৰি আছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।